দশেরাত রাবণ জ্বলিবই। ফাৰ্ষ্টলি জনাই দিওঁ যে ভাই লোক চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে যদি ভিডিঅ'টো এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ মুঠেই নাপাহৰিব। তো যি কি নহওক বলক ভাই লোক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। রাবণ ময়ূর রাবণ রাবণময় পলিটিক্স নিউ পলিটিক্স 28 অক্টোবৰ ভাই লোক এইয়া 28 অক্টোবৰ 2022 চনতে ৰিলিজ হৈ যোৱা ৰজনী বৰ্মনৰ এখন জনপ্ৰিয় অসমীয়া চিনেমা হয় ভাই লোক। নামটো কি? তো নামটো হ'ল লংকাকাণ্ড। হয়তো ভাই লোক এইখন চিনেমা বহুতে চোৱাই নাই। তো চাই লওক এইখন চিনেমাৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি লংকাকাণ্ড। বলক চাই লওক। বাঘ বুঢ়া হলেও চিকাৰ কৰিবলৈ নেৰে। ৰঙাজনক মই যি ক'ম সেয়াই আদেশ আৰু মই যি বনাম সেয়াই কানুন। বাপুজীয়ে বিদেশী ব্ৰিটিছক খেদি স্বাধীন কৰা দেশখনক ভাতে আকৌ বিদেশীৰ ওচৰত পৰাধীন কৰিব বিচাৰে। জাতি মাটি ভেটি থাকক বা নাথাকক মই মোৰ গাদী ৰক্ষা কৰিমেই। সকলো মুছলমান বেইমান নহয়। আমাৰ দেশখন শুই আছে বগা ৰূপী শ্বহীদৰ দেহৰ ওপৰত। নিজৰ দেশতে আজি নিজেই ভগনীয়া হৈ পৰিছে। দেশ স্বাধীন হোৱাৰ দিনৰ পৰা আমি এই ঠাইত জাতীয় পতাকা উত্তোলন কৰি আহিছোঁ। মুঠতে আমাৰ এই সমন্বয়ৰ ক্ষেত্ৰত মছজিদ হ'ব নোৱাৰে। মছজিদ না হইলে সবাইকে হালাল কইরা দিব। দশেরাত রাবণ জলক বনজলক বডি খুঁজছো রঙা জালত লঙ্কাকাণ্ড হবই। দশেরাত রাবণ জ্বলিবই জ্বলামে। এইখন চিনেমাৰ যদি আপুনি ডিটেইলছ চাবলৈ যায় ডিটেইলছ তো ডিটেইলছ চালে দেখিব। বলক চাই লওক, আপুনিও চাই লওক মোৰ লগতে দ্য ডিটেইলছ অফ দ্য মুভি এইয়া লংকাকাণ্ড। ভাই লওক পোনপ্ৰথমে চাই লওক সেইখন চিনেমাৰ আপোনাৰ ডাইৰেক্টৰ হ'ল ৰজনী বৰ্মন। ডাইৰেক্টৰ বাই ৰজনী বৰ্মন এণ্ড ষ্টাৰিং কৰিছে এইখন চিনেমাত আপোনাৰ বিবেক বৰা, তাৰপিছত আছে মুনমি ফুকন এণ্ড তাৰপিছত আছে আপোনাৰ ভ্ৰান্তি মেধি এইবোৰ 2022 28 অক্টোবৰত ৰিলিজ হৈছিল। এণ্ড এইখন চিনেমাত আপুনি যদি কি ডিটেইলছ চায় তো কি ডিটেইলছ চালে দেখিব আপোনাৰ সেয়া টাইটেল মানে শিৰোনাম হ'ল চিনেমাখনৰ আপোনাৰ লংকাকাণ্ড। লেটছ এণ্ড দিছ ৱাৰ লংকাকাণ্ড লেটছ এণ্ড দিছ ৱাৰ। লেংগুৱেজ হ'ল মানে ভাষা হ'ল অসমীয়া এণ্ড ৰিলিজ ডেট আমি অলৰেডি ডিছকাছ কৰিলোঁৱে 28 অক্টোবৰ 2022। তাৰপিছত আছে আপোনাৰ জিনাৰ মানে চিনেমাখনো কেনেকুৱা হ'ব? চিনেমাখন হ'ব মেইনলি আপোনাৰ একশ্যন, ৰোমান্টিক এণ্ড ছাছপেন্স মানে সেয়া মানে কিবা কিবি থাকিব। একশ্যন থাকিব, ৰোমান্টিক থাকিব, ছাছপেন্সো থাকিব। তাৰপিছত ডিৰেক্টৰ হ'ল আপোনাৰ ৰজনী বৰ্মন। অলৰেডি ডিছকাছ কৰিছোঁ আমি ডিৰেক্টৰ ৰজনী বৰ্মন। এণ্ড কি কাষ্ট মানে এইখন চিনেমাত কাষ্টিং কোনে কৰিব? কাষ্টিং ভাই লোক জানেনে এইখন চিনেমাত কোনে কাষ্টিং কৰিছে? তো বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি এইয়া লংকাকাণ্ড। বলক তো ভাই লোক এইখন চিনেমাত কোনে কাষ্টিং কৰিছে বুলি ক'লে তো এইখন চিনেমাত কাষ্টিং কৰিছে আপোনাৰ এইয়া
মুনমি ফুকন তাৰপিছত আছে আপোনাৰ এয়া বিবেক বৰা সকলোৱে চিনি পায় বিবেক বৰা তাৰপিছত আছে আপোনাৰ এইটো ভ্ৰান্তি মেধি তাৰপিছত আছে আপোনাৰ এয়া চম্পক শৰ্মা তাৰপিছত আছে আপোনাৰ মৃদুল ভূঞা ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ এক্টৰ মেইনলি ইন থিয়েটাৰ মৃদুল ভূঞা সকলোৱে চিনি পায় তো যিখিনি হওক মৃদুল ভূঞা তাৰপিছত আছে নেক্সট আপোনাৰ এয়া অতুল পাচনি তো যিখিনি হওক এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি এয়া লংকা কাণ্ড তাৰ লগতে যদি আপুনি এইখন চিনেমাৰ যদি আপুনি চাই প্ৰডিউচাৰ চাই তো এইখন চিনেমাৰ প্ৰডিউচাৰ হ'ল আপোনাৰ এয়া মনীষ কুমাৰ আগৰৱাল আৰু এইখন চিনেমাৰ ৰাইটাৰ মানে লিখিছিল এইখন চিনেমা আপোনাৰ এয়া ৰজনী বৰ্মন মানে এইখন চিনেমাৰ ডাইৰেক্টৰ প্লাছ ৰাইটাৰ মানে কি লিখিছিল আৰু ডাইৰেক্ট কৰিছিল এইখন চিনেমা ৰজনী বৰ্মন তো বাকী এইখন চিনেমাৰ ওপৰত মানে কি কাৰ মতামত কি মানে যদি এইখন চিনেমাৰ আপুনি ইউজাৰ ৰিভিউ চাবলৈ যায় তো ইউজাৰ ৰিভিউ চালে দেখিব আপোনাৰ মানে কি কোনে এইখন চিনেমাৰ ওপৰত কোনে কি কৈছে কাৰ মতামত কি বলক চাই লওক কেইটামান মানে কি ইউজাৰ ৰিভিউ অফ দ্য মুভি এয়া লংকা কাণ্ড তো ভাই লওক ইউজাৰ ৰিভিউ যদি আপুনি চাবলৈ যায় এইখন চিনেমাত চাই লওক এটা তো কোনোবাই লিখিছে প্ৰথমটো এয়া নাম দিয়া নাই বাৰু ইউজাৰ বুলি লিখিছে আৰু লিখিছে কি অ'চম মুভি মানে ভাল মুভি আৰু অ'চম মুভি বুলি লিখিছে যিখিনি হওক নেক্সট কোনোবাই লিখিছে এইটো অকণমান ডেঞ্জাৰ হয় চাই লওক নামটো দিয়া নাই বাৰু তথাপি লিখিছে কোনোবা এয়া নকলেও নহয় তো কৈ দিওঁ লিখিছে কি আপোনাৰ এয়া আপুনি পঢ়ি ল'ব পাৰে যদি পঢ়ি লওক আদাৰৱাইজ কি ক'ম কি নক'ম লিখিছে বহুত বেয়াকৈ লিখিছে কি চোৰৰ বাচ্চা চিনেমা বনাইছে কেলা যিখিনি হওক লিখিছে আৰু কোনোবাই লিখিছে নাম চাম দিয়া নাই চোৰৰ বাচ্চা চিনেমা বনাইছে কেলা যিখিনি হওক ভাই মোৰ ক'বলগীয়া ইয়াত একো নাই ব্লক নেক্সট কোনোবাই কি লিখিছে আৰু নেক্সট তো কোনোবাই লিখিছে ইউজাৰ ইয়াৰো নাম চাম দিয়া নাই লিখিছে কি নাইচ ষ্টৰি টেলিং গুড ডাইৰেকশ্যন প্লিজ গ' এণ্ড ৱাটচ দিছ বিউটিফুল এছামিজ ফিল্ম ভাল ঘটনা হৈছে গুড ডাইৰেকশ্যন হৈছে এণ্ড যোৱা আৰু চিনেমা হলত এইখন চিনেমা চাই লোৱা তো কোনোবাই লিখিছে নামটো দিলে ভাল আছিলে বাট নাম চাম মেনশ্যন কৰা নাই তো যিকি নহওক নেক্সট লিখিছে কোনোবাই সিদ্ধাৰ্থ চৰকাৰ কোনোবাই লিখিছে সিদ্ধাৰ্থ নামৰ ব্যক্তি এজনে আৰু লিখিছে কি অ'চম হোলচম কম্বিনেশ্যন অফ অল ইউ ৱান্ট ফ্ৰম এ মুভি ভালে লিখিছে আৰু মানে কি যিখিনি হওক সিদ্ধাৰ্থ চৰকাৰ তাৰপিছত কোনোবাই লিখিছে ইউজাৰ নাম চাম দিয়া নাই লিখিছে কি ছুপাৰ ডাইৰেকশ্যন এণ্ড গ্ৰেট এক্টিং মানে কি ডাইৰেকশ্যন ভাল হৈছে এণ্ড এক্টিং ভাল হৈছে চ' এইখিনিয়ে চ' ভাই লোক এইকেইটা আছিলে কেইটামান মানে কি ইউজাৰ ৰিভিউ অফ দ্য মুভি লংকা কাণ্ড তো বাকী তো বাকী এইখন চিনেমাৰ ওপৰত আপোনাৰ মতামত কি আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স কোনে চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি লেট মি ন' ইয়'ৰ অ'ন অপিনিয়ন ইন দ্য কমেণ্ট বক্স তো যিকি নহওক ভাই লোক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' যোৱাৰ আগত এটা লাইক কৰি দিব ভাই লোক তো লাইক এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব चैनल तो भैया मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो